নমস্কাৰ, আজি হৈছে ৭ আগষ্ট। অসমৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম খবৰটো হৈছে স্বাধীনতাৰ পূৰ্বে আলফা স্বাধীনৰ সকিয়নি। স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা আলফা স্বাধীনৰ। স্বাধীনতা দিৱসৰ 15 আগষ্টৰ দিনা অসম বন্ধ ঘোষণা আলফা স্বাধীনৰ। লগতে সকলোকে স্বাধীনতা বৰ্জন কৰিবলৈ আহ্বান। 6 বজালৈকে এই বন্ধ আহ্বান কৰিছে সংগঠনটোৱে। আলফা স্বাধীন, NSCN আৰু GPRN-এ এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰিছে। 14 আগষ্টৰ মাজনিশাৰ পৰা 15 আগষ্ট সন্ধিয়া 6 বজালৈ এই বন্ধ আহ্বান কৰিছে সংগঠনটোৱে। অৱশ্যে জৰুৰীকালীন সেৱাৰ যেনে সংবাদ মাধ্যম ধৰ্মীয় অনুষ্ঠানসমূহ বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা বছৰত আলফা স্বাধীনে স্বাধীনতা দিৱসত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল। দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ ID আৰু আধাৰ কাৰ্ড লিংক কৰাটো কিয় জৰুৰী? ঘৰতে বহিয়েই কৰক। ভাৰতৰ নিৰ্বাচন আয়োগে আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰিবলৈ এটা বিশেষ অভিযান আৰম্ভ কৰিছে। আয়োগে দাবী কৰিছে যে উক্ত কাৰ্যৰ দ্বাৰা ভোটাৰ তালিকাৰ নকল কাৰ্যৰ পৰা আঁতৰত থাকিব পৰা যাব আৰু নিৰ্বাচনত ৰেগিং প্ৰতিৰোধ কৰাত সহায়ক হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়া নিৰ্বাচন আইন সংশোধনৰ বাবে এখন বিধেয়ক আনিছিল। উক্ত বিধেয়কখন সংসদৰ দ্বাৰা গৃহীত হৈছে আৰু এতিয়া এখন আইনত পৰিণত হৈছে। ইয়াৰ পিছত ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ পথ পৰিষ্কাৰ হৈ পৰিছে। দিবলৈ লৈছোঁ আজিৰ দিনটোৰ হিমন্ত চৰকাৰৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা। তাৰে প্ৰথমটো ঘোষণা হৈছে অচিনাকি বা বাহিৰৰ পৰা অহা ইমাম তথা মাদ্ৰাছাৰ শিক্ষক দেখিলে খবৰ দিয়ক আৰক্ষীক। আজিৰ দ্বিতীয়টো ঘোষণা হৈছে চৰকাৰী কৰ্মচাৰীৰ বিষয়ে উৎকোচ বিচাৰে নেকি? যদি উৎকোচ বিচাৰিলেই অভিযোগ দিয়ক অসম আৰক্ষীক। অসম আৰক্ষীয়ে মুকলি কৰিলে 4টাকৈ হেল্পলাইন নম্বৰ। তাৰে প্ৰথম নম্বৰটো হৈছে টল ফ্ৰী নম্বৰ 180034537767। হোৱাটছআপ নম্বৰটো হৈছে 6026901243। এই নম্বৰৰ জৰিয়তে দিব পাৰিব অভিযোগ। তেওঁলোকে ইমেইল আৰু টুইটাৰৰ জৰিয়তে দিব পাৰিব অভিযোগ। হিমন্ত চৰকাৰৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ ঘোষণাটো হৈছে মিছন ভূমিপুত্ৰ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে মিছন ভূমিপুত্ৰ। কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল মিছন ভূমিপুত্ৰ। জাতিগত প্ৰমাণপত্ৰ ডিজিটেল ৰূপত সহজে লাভ কৰা অনলাইন মাধ্যম হৈছে ভূমিপুত্ৰ। ইয়াৰ জৰিয়তে বিভিন্ন জিলাত বসবাস কৰা অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলে নিজৰ জাতিগত প্ৰমাণপত্ৰ অনলাইন যোগে লাভ কৰিব পাৰিব। পূৰ্বৰ প্ৰমাণপত্ৰ এখন উলিয়াবৰ বাবে বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰ বাবে মানুহে দালালৰ সহায় ল'বলগীয়া হৈছিল। মানুহৰ মনত এটাই কথাই আছিল যে দালাল নহ'লে কোনো কামেই নহয়। বিষয়াই প্ৰথম দিনৰ পৰা টকা খোৱা আৰম্ভ কৰে। তেণ্ডুলকাৰে 6 মৰা দি প্ৰথম দিনৰ পৰা টকা খোৱা আৰম্ভ কৰে একাংশই। আজিৰ পৰা প্ৰমাণপত্ৰ মেনুৱেল দিয়াটো বন্ধ। এতিয়াৰ পৰা ভুৱা প্ৰমাণপত্ৰ দিয়া বন্ধ হ'ব।